নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল দি কৃপা ভ্লগলৈ। আশা কৰোঁ সকলোৱে ভিডিঅ'টি চাই ভাল পাব। আজি আলু চাট মছলা ৰেচিপি এটি লৈ আহিছোঁ। তাৰ বাবে বইল কৰি লৈছোঁ দুটা আলু, লগতে পিঁয়াজ দুটা, বিলাহী এটা, ধনিয়া পাত, জিৰা গুড়ি অকণমান, কেঁচা জলকীয়া ৩-৪টামান, ভুজিয়া, চয়া চচ, চাট মছলা আৰু টমেটো কেচাপ লৈ লৈছোঁ। আৰু এতিয়া কেৰাহী এটাত অকণমান তেল গৰম হ'বলৈ দি দিছোঁ। আৰু তেলখিনি গৰম হোৱাৰ পাছত এয়া বইল কৰি লোৱা আলুখিনি দি লৈছোঁ। আৰু এইখিনি এতিয়া প্ৰায় ৩-৫ মিনিটৰ বাবে লাহেকৈ হেতাখনেৰে ফ্ৰাই কৰি ল'ব লাগিব। গেছটো মিডিয়াম ফ্লেমত ৰাখিব। আৰু ইয়াতে এতিয়া প্ৰয়োজন মতে নিমখ অকণমান দি লৈছোঁ। আৰু এইখিনি এতিয়া ফ্ৰাই হৈ গ'ল। প্লেট এখনত গোটেইখিনি ভালদৰে উলিয়াই লৈছোঁ। আৰু এতিয়া এটা লৈ লৈছোঁ বাতি। ইয়াতে এতিয়া প্ৰথমতে লৈ লৈছোঁ ফ্ৰাই কৰি লোৱা আলুখিনি। আৰু এতিয়া কাটি থোৱা পিঁয়াজ, বিলাহী, কেঁচা জলকীয়া আৰু জিৰা গুড়িখিনি দি ল'ম। আৰু ইয়াতে এতিয়া চাট মছলা চামুচ এখনেৰে প্ৰায় আধা চামুচমান দি লৈছোঁ। আৰু এতিয়া ৰেড চিলি পাউডাৰ অকণমান দি লৈছোঁ। লগতে এতিয়া দি লৈছোঁ এয়া চয়া চচ আৰু টমেটো কেচাপখিনিও দি লৈছোঁ। আৰু এয়া কাটি থোৱা ধনিয়া পাতখিনিও ওপৰত দি লৈছোঁ। আৰু এয়া এতিয়া ভুজিয়াখিনিও দি লৈছোঁ ইয়াতে। আৰু ইয়াতে অকণমান প্ৰয়োজন মতে নিমখ লৈ লৈছোঁ। আৰু এতিয়া চামুচ এখনেৰে গোটেইখিনি ভালদৰে মিহলাই ল'ব লাগিব। এয়া এনেদৰে ভালদৰে মিহলাই লৈ ল'লোঁ। আৰু আপোনালোকে যদি ভিডিঅ'টি চাই ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যিসকলে ছাবস্ক্ৰাইব কৰি দিয়া নাই মোৰ চেনেলটো, তেওঁলোকেও যাতে ছাবস্ক্ৰাইব কৰি দিয়ে। ভিডিঅ'টি চোৱাৰ বাবে আপোনালোক সকলোকে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ। আৰু এয়া দেখিছেনে, এয়া এতিয়া আমাৰ আলু চাট মছলা একেবাৰে খাবলৈ ৰেডি।